ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন বিধায়কৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ মানকাছৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মলাখোৱা পটাবাৰী আৰু মুকচৰ গাঁও পঞ্চায়তৰ বানে ক্ষতি সাধন কৰা বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হয় মানকাছৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম ডাঙৰীয়া জাবেদ ইছলাম ডাঙৰীয়াই ৰাইজৰ সৰ্বতোপ্ৰকাৰে সহায় কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু জিলা প্ৰশাসন তথা চৰকাৰী সাহায্যৰ বাবে যাৱতীয় ব্যৱস্থাৰ সুবিধা যাতে পায় তাৰ বাবে চিন্তা চৰ্চা কৰিবলৈ ৰাইজৰ আশ্বাস দিয়ে মানকাছৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট ডেইলি নিউজ আসাম যোৱাবাৰ যিটো হৈছিল ইয়াতকৈ বেছি ডাঙৰ হৈছিল যোৱাবাৰ যিটো হৈছিল যাতে এইবাৰ নহয় আৰু এইবাৰ যদিও তেনেকুৱা প্ৰব্লেম হয় তেনেহ'লে আমি সাজু থাকিম যাতে মানুহৰ যোৱাবাৰত যিটো কষ্ট পাইছে এইবাৰ আমি একচুৱেলি অহাকালি ইয়াত ষ্টাৰ্ট হ'ব আৰু যোৱাকালি ইয়াত গৰু খাদ্যটো দিয়া হৈছে জানিলোঁ ইয়াত পিট লেট্ৰিনটো ইমিডিয়েট লাগে কাৰণ মহিলা মানুহ বহুত আহি পাইছে ইতিমধ্যে মই চালোঁ অহাকালি পাব্লিক লেট্ৰিনটো দিয়া ব্যৱস্থা কৰিব বুলি ক'লে আৰু মই ভাবোঁ যে ইয়াত ডক্টৰৰ টীমটো অহা দৰকাৰ আছে মই কিছুমান জেগাত গৈছোঁ তাত পেচেণ্টো পাইছোঁ আৰু তাৰ উপৰিও ইয়াত গৰুৰ যিটো হেৰিৰ কাৰণে ছেভ কৰাৰ কাৰণে যিটো টিম্বাৰ বা পলিথিন সেইটোৰ অলপ প্ৰয়োজন হৈছে গতিকে মই বেছি আমি এটা অভিযোগ পাইছোঁ যে তেওঁলোকৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰ নদী উটুৱাই লৈছে উদ্ধাৰৰ ক্ষেত্ৰতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰা নাই হয় মই এই ক্ষেত্ৰত অলপ আগতে মই গম পাইছোঁ বেছি ডাঙৰ কথাটো